মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি বিশেষ এটি ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষকৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আশা ৰাখিছোঁ তোমালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাবা। কথা হ'ল, তোমালোকৰ ফাইনেল এক্সামৰ আৰু বেছি দিন সময় নাই। ইতিমধ্যে হাফ ইয়াৰলি এক্সাম, পূজা গ'ল, দিৱালীও যাবই কালিৰ পিছতে। গতিকে তোমালোকৰ হাতত সময় খুব কম বাকী আছে। ডিচেম্বৰত তোমালোকৰ প্ৰি টেষ্ট হ'বই, তাৰপিছতেই ফেব্ৰুৱাৰী লাষ্টৰ ফালে এক্সাম, ফাইনেল এক্সাম হ'ব। গতিকে তোমালোকৰ সাজু খবৰ হ'ল। এতিয়া আৰু এটা দিনো 1 ঘণ্টা সময়ো নষ্ট কৰিলে নহ'ব। এতিয়া কথা হ'ল যে কেনেকৈ পঢ়িব, কি পঢ়িলে কেনেকৈ পঢ়িলে ভাল ৰেজাল্ট হ'ব, মনে বিচৰা ধৰণে মাৰ্ক বা ফলাফল পাবা, তাৰ ওপৰতে আজিৰ ভিডিঅ'টো হ'ব। প্ৰথমতে নিজকে মানসিকভাৱে সাজু কৰি লোৱা। নিজৰ মনত ভাৱটো আহিব লাগিব যে মই ভাল ৰেজাল্ট কৰিব পাৰিম, মই কৰিব লাগিব, মই কৰিমেই। এই ভাৱটো নিজৰ ভিতৰৰ পৰাই জাগি উঠিব লাগিব। প্ৰথমতে নিজৰ ভিতৰতে নিজে যদি সেই ভাৱটো নিজৰ ভিতৰত নাহে, নিজে যদি চেষ্টা নকৰে, সি যিমানে টিউশ্যন পঢ়ক, যিমানে ভাল শিক্ষকৰ ওচৰত গৈ পঢ়ক, একো লাভ নহ'ব। তাৰপিছত কথা হ'ল কেনেকৈ পঢ়িব, কি পঢ়িব। তোমালোকে প্ৰতিটো পাঠ খৰচি মাৰি পঢ়িব লাগিব। প্ৰতিটো বিষয়ৰ প্ৰতিটো পাঠ লাইন বাই লাইন তোমালোকে খৰচি মাৰি পঢ়িব লাগিব। যদি ভাল ৰেজাল্ট কৰিব বিচৰা, মনে বিচৰা ৰেজাল্ট পাব বিচাৰা, তেতিয়াহ'লে প্ৰতিটো লাইন পঢ়িব লাগিব আৰু পাঠটো বুজি পাব লাগিব। প্ৰতিটো লাইন, প্ৰতিটো পাঠ বুজি পাব লাগিব, বোধগম্য হ'ব লাগিব। অকল মুখস্থ কৰি যদি পঢ়িব বিচৰা, চিলেক্টিভ কেইটামান প্ৰশ্ন লৈ বা মুখস্থ কৰি, তেতিয়াহ'লে সেই ফলটো নাপাবা। কাৰণ কেতিয়াবা প্ৰশ্ন পাঠৰ মাজৰ পৰা বনাই দিয়ে, ডাইৰেক্ট প্ৰশ্ন কমন নপৰিব পাৰে। যদি পাঠটো বুজি পোৱা, প্ৰতিটো লাইনে বুজি পোৱা, জনা থাকে, তেতিয়াহ'লে সেই প্ৰশ্নটো এটেম্প কৰিব পাৰিবা আৰু সেইটো বনাই লিখিব পাৰিবা। এইটো এটা কথা। তাৰপিছতে কথা হ'ল কিমান সময় পঢ়িবা। ৰাতিপুৱা পঢ়িবা নে গধূলি পঢ়িবা নে ৰাতি দেৰিলৈকে পঢ়িবা। তো এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে। কোনে নিজৰ সামৰ্থ্য অনুযায়ী কোনে কিমান সময় পঢ়িব পাৰে, তাৰ ওপৰত ডিপেণ্ড কৰে। নিজে চেষ্টা কৰক, যিমান সময় বেছি পঢ়িব পাৰে সিমান পঢ়িলে ভাল। আৰু যাৰ ৰাতিপুৱা পঢ়াৰ অভ্যাস, সি ৰাতিপুৱাই পঢ়ক। আৰু যাৰ ৰাতি দেৰিলৈকে পঢ়াৰ অভ্যাস, ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে, সি সেইটো ষ্টাইলতে পঢ়ক, ৰাতি দেৰিলৈকে পঢ়ক। এতিয়া আৰু সেই হেবিটটো চেঞ্জ কৰিব নালাগে। যদিও ৰাতিপুৱা পঢ়াটো ভাল অভ্যাস, কিন্তু এতিয়া আৰু এই কাৰোবাৰ যদি ৰাতি দেৰিলৈকে পঢ়া অভ্যাস আছে, সেইটো চেঞ্জ কৰিব নালাগে। এতিয়া নতুন অভ্যাস ঘৰতে বহুত সময় লাগিব। গতিকে যোনে যিটো ষ্টাইলত পঢ়ি ইমান দিনে পঢ়ি আছে বা কমফৰ্টেবল হয়, সেইটোতে পঢ়ক, একো ক্ষতি নহয়। তাৰপিছতে ক'ব বিচাৰিছোঁ, যদি কাৰোবাৰ দুপৰীয়া টোপনি মৰাৰ অভ্যাস আছে, অকণমান আধা ঘণ্টা সময় বা 15-20 মিনিট সময় টোপনি পাৰি লওক, কোনো কথা নাই। টোপনিটো পাৰি ল'লে শৰীৰটো সুস্থ হ'ব, মনটো বা ব্ৰেইনটো সতেজ হ'ব। আধা ঘণ্টা সময় টোপনি মাৰি ল'লে, তাৰপিছত পঢ়ি ল'লে সেইটো বেয়া নহয়, ভাল। লগতে এইটো ক'ম যে অকল পঢ়া শুনা কৰিলেই নহ'ব। এজন মানুহক যিখিনি টোপনিৰ প্ৰয়োজন উপযুক্ত, সেই টোপনিখিনি হ'ব লাগে 6-7 ঘণ্টা, মিনিমাম 6 ঘণ্টা তোমালোকে একদম ডিপ শ্লিপ যিটো কয়, সেই টোপনিটো পাৰিব। নহ'লে শৰীৰৰ ক্ষতি হ'ব, আৰু শৰীৰৰ ক্ষতি হ'ব বা টোপনি ক্ষতি হোৱা মানে মনত
ভালকৈ মন নবহিব বা মনত নাথাকিব। গতিকে 6 ঘণ্টা 6.5 ঘণ্টা বিন্দাছ টোপনি পাৰি লওক, বাকী সময়খিনি পঢ়ক। তাৰপিছত কথা হ'ল মোবাইলটো, এই কেইমাহ মোবাইলটোৰ পৰা দূৰত থাকক। ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম যিমান আছে সেইবিলাকৰ পৰা দূৰত থাকক। মোবাইলটো অকল ইউজ কৰিব পাৰিব পঢ়া শুনাৰ ক্ষেত্ৰতে। কাৰোবাৰ পৰা পঢ়া শুনাৰ সম্বন্ধে কিবা জানিব লগা আছে, ফোন কৰিব লগা আছে, বা হোৱাটছআপত কিবা এটা নোট ল'ব লগা আছে, সেই ক্ষেত্ৰতে ব্যৱহাৰ কৰক। বাকী সময় মোবাইলটো দূৰতে থওক, হাতত নল'বই। কাৰণ মোবাইলত কেনেকৈ সময় গুচি যায় গমে পোৱা নাযায়। ক'ব বিচাৰিছোঁ যে প্ৰতিদিন পঢ়া টেবুলত বা বহাৰ আগতে পাৰিলে যোনে যাক বিশ্বাস কৰে বা মানে তাৰ এখন মানে ভগৱানৰ বা কোনো দেৱ দেৱীৰ বা যদি কোনোবাই আল্লাহক মানে তাতে কোৰাণ এনেকুৱা কিতাপ এখন পঢ়া টেবুলত ৰাখক, আৰু এই নেদেখাজনৰ ওচৰত এটা সেৱা লওক। মনতে বহিয়ে তাক প্ৰণাম কৰি নিজৰ পঢ়া আৰম্ভ কৰক। আৰু এটা গুৰুত্বপূৰ্ণ কথা, একেৰাহে বেছি সময় পঢ়ি থাকিব নালাগে। 1 ঘণ্টা পঢ়িল, 1.5 ঘণ্টা পঢ়িল বা 2 ঘণ্টা পঢ়িল, তাৰ মাজত ব্ৰেক দিয়ক। অকণমান বাহিৰত গৈ ফুৰি আহক, ঘৰৰ মানুহৰ লগত 5 মিনিট 10 মিনিট কথা পাতক বা একাপ চাহ খাওক, অকণমান খোজ কাঢ়ক, তাৰপিছত আকৌ পঢ়াত লাগক। এইটো এনেকৈ পঢ়ি যাওক, তেতিয়াহ'লে পঢ়াটো বেছি মনত থাকে আৰু বোধগম্য হয়। আজিলৈ এইখিনিয়ে। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰিব বুলি। পিছত এনে ভিডিঅ'ৰ বাবে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এইখিনিয়ে। নমস্কাৰ।